কাৰোবাক ক্ষমা কৰি দিয়াটো বহুত ডাঙৰ কথা এণ্ড when you know that the other person is wrong তেওঁ ভুল কৰিছে তাৰপিছত যেতিয়া আপুনি ক্ষমা কৰি দিয়ে সেইটো বহুত ডাঙৰ কথা But yes, কোনোবাই যদি আপোনাক ক্ষমা কৰি দিছে that doesn't mean যে আপুনি সেইটো এটা চান্স হিচাপে ল'ব আকৌ একেটা কামেই কৰিব যদি কোনোবাই আপোনাক সেকেন্ড চান্স এটা দিছে ন you should be grateful কাৰণ মানুহে লাইফত চান্সই নাপায় যদি প্ৰেমৰ ক্ষেত্ৰত আপুনি আকৌ এবাৰ চান্স পাইছে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে সো ৰেসপেক্ট কৰক যদি কোনোবাই আপোনাক চান্স দিছে সেই ভাল পোৱাটো হয়তো আৰু কেতিয়াও আপুনি ঘূৰাই নাপাব গতিকে সেই প্ৰেমক আঁতৰি যাবলৈ নিদিব ৰেসপেক্ট কৰক লয়াল থাকক ট্ৰুথফুল হওক আৰু সব সঁচা কথা ক'ব